উক্ত কাহিনীটো মনোৰঞ্জনৰ উদ্দেশ্যে বনোৱা হৈছে। কাহিনীটোত কাকো জগৰীয়া কৰাৰ উদ্দেশ্য আমাৰ নহয়, গতিকে কেৱল মনোৰঞ্জনৰ বাবেহে ইয়াক উপভোগ কৰক। ইমানখিনিলৈকে চাব পাৰিছে যেতিয়া শেষলৈকে চাব আৰু কাষতে থকা ছাবস্ক্ৰাইব বুটামটো দবাই দিব, লগতে কাষতে থকা ঘণ্টাডালো দবাই দিব। এই মজা। মাৰো 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 বহুত ধুনীয়াকৈ দিলে গোল, দিলে 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 আৰু এই মজা নহ'লে গোলটো। কি ধুনীয়া খেল বা জাপান আৰু কি ইৰাণ এণ্ড দুৱাল কি They've always got two above the ball, so they've always got someone to play into and then a runner above, which is really dangerous, especially on that counter-attack. Just too high for those in the middle. That's Connor Roberts, who's down off the pitch. মজা দিব এতিয়া গোল হৈ গ'ল গোল 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 মজা গোল দিলে 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 মজা ইমান মস্তি খেল, বহুত ধুনীয়া খেল দেই, বহুত মস্তি লাগিছে খেলখন। তামাম দিছে কিন্তু বিশ্বকাপ এই বিশ্বকাপ নতুন টিম হৈছে, মস্তি লাগিব বঢ়িয়া প্লেছত ধুনীয়া দিলে 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 Look at how Iran are trying to keep the Wales strikers in check. Punched away by Hosseini. চলা ইমান ধুনীয়া খেলখন হৈ থাকোঁতে কাৰেণ্টটো গুচি যাব লাগে নে? ইমান ধুনীয়া খেলখন হৈ আছে, কাৰেণ্টটো গুচি যাব লাগে নে বাৰু? একদম এনেকুৱাত খং উঠি যায়, একদম পুৰা খং উঠি যায়। ইমান ধুনীয়া খেলখন হৈ থাকোঁতে চালা কাৰেণ্টটো গুচি যায়। এই কাৰেণ্টটো আৰু ইনভাৰ্টাৰ কোম্পানীৰ মাজত কিবা হেৰি আছে নেকি, মিল আছে নেকি? ইয়াতে খেলখন চাবলৈ ৰিচাৰ্জটো ভৰাই লওঁ, খেলখন চাবলৈ ধুনীয়াকৈ বহিবা, যাব কাৰেণ্ট যাব, একদম মাথা চাথা বেয়া হৈ যায়। আৰু ইয়াতে বিলবিলাক আকৌ একদম ৰেগুলাৰ, বিলবিলাক একদম পূৰা খেলি মেলি নাই। একদম দিম এবাৰ ৰ, ভালকৈ ভাবি আছোঁ, একদম ধুনীয়াকৈ দিম, মজাকৈ দিম এবাৰ। বিলৰকো দিম, বিল অহাও দিম দিম এবাৰ, অফিচত গৈও দিম, ভালকৈ দিম। 3 days later. বিল আহিছে ন? বিলখন দিয়াচোন, তোমাৰ কিমান বিল আহিছে দিয়া, বিলখন দিয়া। এই কি কৰি আছা? ভালকৈ বিলখন দিব পৰা নাই নেকি? কি কৰি আছা কি? বিলখন যে এবাৰ নিছা এবাৰ দিছা, দিয়া বিলখন দিয়া। আৰে কেলে এনেকুৱা কৰি আছা? বিলখন দিয়া, বিলখন দিয়া। ছাৰ খং উঠিছে, আচলতে খং নকৰিব, কাৰণ আমাকো তেনেকুৱাই লাগে, আমাৰো খঙে উঠে। যেতিয়া কিবা এটা বস্তু একদম ইণ্টাৰেষ্ট দি আপোনাৰ চাই থকা যায়, তেতিয়া আপোনাৰ কাৰেণ্টটো যেতিয়া গুচি যায়, তেতিয়া আমাৰো খঙে উঠে, পূৰা খং উঠে, তামাম খং উঠে। কিবা এটা বহুত একদম গুৰুত্বপূৰ্ণ বস্তু এটা যেতিয়া ইণ্টাৰেষ্ট দি চাই থাকিম, তেতিয়া যেতিয়া টিপিককৈ কাৰেণ্টটো গুচি যায়, আমাৰো তেনেকুৱাই লাগে ছাৰ। গতিকে খং নকৰিব, এখন লওক।